এভৰিৱান ওয়েলকাম বেক টু মাই চেনেল কি খবৰ আশা কৰিছো আপোনালোকে সকলোৱে নিশ্চয় ভালে আছে আজি আকৌ এটা ৰেচিপি লৈ আহিছো ৰেচিপিটো হৈছে বেঙেনাৰ লগত চিকেন আলুৰ লগত ড্ৰাই ফ্ৰাই এনেকে খাই আছো গতিকে ভাবিছো বেঙেনাৰ লগতে বনাও আৰু এই সিম্পল আৰু সহজে বনোৱা ৰেচিপিটো আপোনালোককো দেখুৱাও আহক ভিডিওটো আৰম্ভ এয়া মোৰ কেৰাহীত তেল গৰম হৈ গৈছে এতিয়া মই পিয়াজ দি দিছো আৰু এই মাংসখিনি দেখিছেনে মাংসখিনি হৈছে মাত্ৰ 50 টকা এজনৰ বাবে 50 টকা ব্ৰইলাৰ মাংস হৈ যাব আৰু এইখিনি মই নিমখ হালধি অলপ সানি লৈছো এনে অকমান সময় আৰু আনপিনে এয়া মোৰ পিয়াজখিনি অকমান ভাজি লম এতিয়া মই ইয়াতে আদা নহৰু দি দিম 1 চামুচ আদা নহৰু পেষ্ট দি দিছো আৰু এইখিনি মই এতিয়া ভাজি লম কেঁচা গোন্ধটো যোৱালৈকে মই কিছু সময় ভাজিম আৰু আনপিনে আৰু মই ইয়াত মছলা লৈছো এয়া নিমখ হালধি জিৰা আৰু ধনিয়া মছলাখিনি ইয়াতে দি দিছো পিঁয়াজখিনি ভাজি লোৱাৰ পাছতে মই ইয়াতে মাংসখিনি দি দিছো আৰু এইখিনি মই বেছিকৈ ইমান যতনাই থকা নাই মানে সিধা সিধিকৈ বনাই দিছো আৰু এতিয়া মাংসখিনিও অকণমান সময় ভাজি ল'ম আৰু এতিয়া মই বেঙেনা ল'ম আৰু এই বেঙেনাটো মই অকণমান ইয়াতে তেল সানি পিনে ইয়াতে মই পুৰি দিম আৰু সোনকালে যাতে সিজে আৰু ইয়াতে মই তেলটো লগাই দিছো আৰু এইফালে ইয়াতে মই এতিয়া বেঙেনাটো পুৰি ল'ম গেছতে আৰু এইপিনে চাওক মই মাংস বনাই আছো বেঙেনা পুৰি আছো আৰু প্ৰাঞ্চে কি কৰি আছে জানেনে এই চাওক হাই কৈ দিয়া দেখিছেনে আৰু প্ৰাঞ্চে কাঁহী বাতি ধুই আছে ইমান বদমাছ মানে পাকঘৰটোত মই থাকিলে সিও সোমাই পিনে কিবা নহয় কিবা কৰি থাকিব আৰু এতিয়া এইটো এটা চুমা দিয়া কৈ দিয়া কাঁহী বাতি ধুইছা হে হাতখন লেতেৰা কৰি কাঁহী বাতি ধুইছা বদমাছ কাম বঢ়াই থাকিব দিবলৈ সেইটো কাৰণে এনেই বেছি সময় নালাগে আৰু মোৰ এইপিনে বেঙেনাটো হৈ আছে গৈছে পুৰা ফ্ৰাই হৈ গৈছে আৰু এতিয়া এইখিনি মাংস হেৰি বেঙেনাখিনি মই বাকলি গুচাই ললো আৰু এইখিনি অলপমান পোক চোক আছে নেকি চাই ললো এতিয়া মই এইখিনি ইয়াতে ঢালি দিম ঢাকনিখনতে লৈ লৈছো আৰু এইখিনি এতিয়া এইদৰে ভাজি পিনে কিছু সময়ৰ বাবে আকৌ থৈ দিব নিমখ নাই হোৱাৰ বাবে মই ইয়াতে অকণমান নিমখ দি দিছো আৰু চিকেন মছলা এতিয়া দি দিছো আৰু মই ইয়াতে এইখিনি অকণমান গ্ৰেভি কৰিম কাৰণে অলপমান গৰম পানী দি দিম গ্ৰেভি হ'বৰ বাবে মই অলপমান গৰম পানী দি দিছো গ্ৰেভি হ'লে আচলতে খাই ভাল লাগিব এনেই অকণমান দিছো আৰু মানে নিজানকে পানী বেছি দিয়া নাই ইয়াতে তেতিয়াহ'লে বন্ধুসকল এতিয়া মোৰ বনাই পিনে হৈ গ'ল চিকেনৰ মাংসটো এয়া চাওক চিকেন আৰু এয়া দালি আৰু কোমোৰা এতিয়া প্ৰথমে মই অলপমান চিকেনৰ লগতে খাই চাওঁ বেঙেনাৰ চিকেন চিকেন আপোনালোকৰ ঘৰত বনাই পিনে খাই চাব বিৰাট টেষ্টি হৈছে সঁচাকে থেংক ইউ